যোৱা প্ৰায় 10 দিন আমি BTC অঞ্চলত থকা অৰ্থাৎ বিটিআৰত থকা মাইনিং, ক্ৰাছাৰ আৰু কোৱাৰি এই তিনিটা বস্তুটো বন্ধ কৰি থৈছিলোঁ। কাৰণ আমি জানো অসমত য'ত নেকি মাইনিং বন্ধ, ক্ৰাছাৰ বন্ধ আৰু কোৱাৰি বন্ধ, অসমৰ সমূহ কনষ্ট্ৰাকশ্যন আমাৰ বিটিআৰৰ পাথৰ আৰু বালিৰ দ্বাৰাহে হৈ আছে। কিন্তু কিছুমান কাৰণত, যি কাৰণটো আমি এৰি পেলাই চলিব নোৱাৰোঁ, যেনেকৈ মাইনিঙৰ নামত, ক্ৰাছাৰৰ নামত, কোৱাৰিৰ নামত বহুত ইলিগেল চলি আছে আমাৰ BTCত। যোৱা 17 বছৰত যদিও কিছুমান জেগাত মাইনিঙৰ কাৰণে, ক্ৰাছাৰৰ কাৰণে, কোৱাৰিৰ কাৰণে পাৰ্মিট দিয়া হৈছে, আমাৰ ক্ৰাছাৰ মালিকসকলে বা মাইনিং বা কোৱাৰি মালিকসকলে বিয়ণ্ড দ্য লিমিট কিছুমান কাম কৰি আছে, ইলিগেলত ইনভলভ হৈ আছে। যাৰ ফলত সেইবোৰ কণ্ট্ৰল কৰিবলৈ আমি এইখিনি বন্ধ কৰি দিয়া হৈছিল। কিন্তু আজি আমাৰ কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত কিছুমান অসুবিধা হোৱাৰ কাৰণে আমি মাইনিং আৰু ক্ৰাছাৰ, কোৱাৰি সেই তিনিটা বস্তুটো অহাকালিৰ পৰা ৰিঅপেন কৰিবৰ কাৰণে আমি BTC চৰকাৰৰ হৈ বা বিটিআৰ চৰকাৰৰ হৈ পেলাই এইখিনি আকৌ খুলি দিয়া হৈছে। কিন্তু আপোনালোকৰ মিডিয়াৰ থ্ৰুদি আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আমি যদিও খুলিবলৈ দিছোঁ অহাকালিৰ পৰা, ইয়াত যদি হিচাপতকৈ 1 ইঞ্চিও বা একটা পাথৰো বা 1 ইঞ্চিকৈ বেছি মানে বালিও যদি আমি ইলিগেলি মানে পৰিমাণৰ বেছি লৈ যোৱাটো পাই বা ধৰিব পাৰোঁ, সেইবোৰ মাইনিং, ক্ৰাছাৰ আৰু কোৱাৰিটো আমি বন্ধ কৰি দিয়া হ'ব। এইটো আপোনালোকৰ মিডিয়াৰ থ্ৰুদি আমি জনাই দিয়া হৈছে। অকল আমাৰ বিটিআৰৰ কথাই নহয়, অসমতে তেনেকৈ ইলিগেল এনক্ৰচমেণ্টটো হৈ আছে। চৰকাৰে চিষ্টেমেটিকেলি আইনৰ দ্বাৰা সেইবোৰ চব সমাধান কৰিব, এইবোৰ সমস্যা। গতিকে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ মিডিয়াৰ থ্ৰুদি, ধৰি লওক আমাৰ 13 জানুৱাৰী উৰুকা দিনাখন কিছুমান কি ক'ব সেইটো ব্যক্তি যিসকল ৰাজনৈতিক লাভালাভৰ কাৰণে ৰাজনীতিক খেলি আছে অসমত বা বিটিআৰত, তেওঁলোকে সেইদিনাখন এটা কথা ক'লে ৰাইজৰ সন্মুখত যে আমাৰ বিটিআৰ নতুন চৰকাৰে হেনো বিটিআৰত থকা আমাৰ যি বন মানে ফৰেষ্ট লেণ্ড বা ফৰেষ্ট এৰিয়া নতুনকৈ বন কাটি পেলাই থাকিবৰ কাৰণে সকলোকে অধিকাৰ দিয়া হৈছে, গতিকে আপোনালোকে আহি পেলাই থাকিব পাৰে বুলি কোৱাত কিছুমান সহজ সৰল ব্যক্তিসকল বহুত ঠাইৰ পৰা আহি পেলাই বন ধ্বংসত সিদিনাখন সৰলপাৰাত ইনভলভ হ'ল। যিসকল ধুৰন্ধৰ ব্যক্তি, তেওঁলোকেতো প্ৰপগাণ্ডাৰ কাৰণে কৰিছিলে, তেওঁলোকে ছাইড লৈ গুচি গৈছে। কিন্তু সহজ সৰল ব্যক্তি যিসকলে মানে এবেলা এমুঠি ভাতৰ কাৰণে তেওঁলোকে চিন্তা কৰি থাকে, তেওঁলোকে বিপদত পৰিব লগা হৈছে। গতিকে মই এইখিনি অনুৰোধ কৰিব বিচাৰোঁ, এনেকুৱা প্ৰপগাণ্ডা আমাৰ মাজত বহুত আনে, যি প্ৰপগাণ্ডাৰ দ্বাৰাই আমাৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিং আহে, যি প্ৰপগাণ্ডাৰ দ্বাৰাই আমাৰ BTC বা আমাৰ বিটিআৰ অৰ্থাৎ অসমৰ বন ধ্বংস হ'বলৈ গৈ আছে, সেইবোৰৰ পৰা যেন আমি আঁতৰত থাকিব পাৰোঁ। গতিকে সকলো আমাৰ অসমবাসী বা বিটিআৰবাসী সজাগ হ'বলৈ মই আপোনালোকৰ মিডিয়াৰ থ্ৰুদি অনুৰোধ কৰিম। এইবোৰ দিয়া স্বত্তেও মই আপোনালোকৰ মিডিয়াৰ থ্ৰুদি এটা কথা জনাব বিচাৰিছোঁ, আমাৰ 4টা জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি, যি জিলাত আমাৰ ক্ৰাছাৰ মালিকসকল আছে, মাইনিং আৰু কোৱাৰি মালিকসকল আছে, তেওঁলোকৰ লগত আমি চৰকাৰ ফালৰ পৰা অফিচিয়েলি কিছুমান জিলা ভিত্তিত আলোচনা কৰা হ'ব। গতিকে আমি যেতিয়া DFৰ থ্ৰুদি ডেটটো ডিক্লেয়াৰেশ্যন দিয়া হ'ব, সেইদিনাখন আমাৰ ক্ৰাছাৰ, মাইনিং আৰু কোৱাৰি মালিকসকল উপস্থিত হ'বৰ কাৰণে আপোনালোকৰ মিডিয়া থ্ৰুদি মই আহ্বান জনোৱা হৈছে। তাত ফাইনেল লিষ্ট এতিয়ালৈকে আহি পোৱা নাই, কিন্তু ডিষ্ট্ৰিক্ট ভিত্তিত কিছুমান মোৰ তাত এনেকৈ আহি আছে, য'ত নেকি মই আজিলৈকে ইনভেষ্টিগেশ্যন কৰিবলৈ এতিয়ালৈকে সময়টো হোৱা নাই। মই জনাত বহুত ইলিগেল মাইনিং আৰু কোৱাৰি চলি আছে। ক্ৰাছাৰত যদিও ইলিগেল তেনেকৈ 2 নম্বৰ চলা নাই, কিছুমান ক্ৰাছাৰৰ লগত তেওঁলোকে এটাচমেণ্ট কৰি পেলাই নতুন ক্ৰাছাৰ
খুলি লৈছে খবৰটো আমি পাই আছো গতিকে যেতিয়া আমি ইনভেষ্টিগেশ্যন কৰিব তেতিয়া গম পোৱা যাব আৰু এই সময়ত আপোনালোকক লৈ আমি ইনভেষ্টিগেশ্যন কৰিম আপুনি মানে ৰিমাইণ্ড কৰাটো খুব ভাল লাগিছে বহুত ধন্যবাদ 20 তাৰিখে যদি কি আমাৰ তিনিটা গ্ৰুপ আছে এনডিপিটো আফটাৰ দ্য একৰ্ড সাইন বিফোৰ দ্য একৰ্ড সাইন আমি তিনিটা আছিলো আফটাৰ দ্য একৰ্ড সাইন যদি নেকি দুটা গ্ৰুপটো টি গ্ৰুপ এণ্ড আৰ গ্ৰুপ সেই দুটা গ্ৰুপটো যদি নেকি আগৰ পৰাই তেওঁলোকৰ পুলিচ ইনভেষ্টিগেশ্যনটো বা ভেৰিফিকেশ্যনটো হৈ গৈছে গতিকে তেওঁলোকৰ কামটো আগতীয়াকৈ হোৱাৰ কাৰণে 20 তাৰিখে তেওঁলোকৰ ৰিহেবিলিটেশ্যনটো দিয়া হ'ব ৰিহেবিলিটেশ্যন পেকেজটো আৰু আমাৰ এজ গ্ৰুপটো যাক আমি এজ গ্ৰুপ বুলি জনা যায় যোৱা 27 জানুৱাৰীত আমাৰ একৰ্ডৰ পাছত যদিও আমি এক বছৰ সময়টো পাইছো আমাৰ মাজত কিছুমান টেকনিক্যাল প্ৰব্লেম যেনেকৈ আমাৰ কোভিড-19 হৈ গ'ল ঠিক তেনেকৈ আমাৰ আমি ইলেকশ্যনত ইনভলভ হ'বলৈ বাধ্য হ'লো যাৰ ফলত আমাৰ কিছুমান ডাটাটো আমি দিবলৈ অলপ পলমকৈ দিবলগীয়া হ'ল যাৰ ফলত পুলিচ ভেৰিফিকেশ্যনটো অহাটো আমাৰ পলম হৈ গৈছেগে গতিকে আমাৰ যি এজ গ্ৰুপৰ ৰিহেবিলিটেশ্যনৰ পেকেজ এইখিনি চাগে ফেব্ৰুৱাৰী মানতহে হ'ব গতিকে মই আপোনালোকৰ মিডিয়া থ্ৰুদি এজ গ্ৰুপৰ সকলো এক্স কমৰেড সকলক সেইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে নিশ্চিন্ত মনে থাকক চৰকাৰে প্ৰশাসনে তেওঁলোকৰ কামটো চিষ্টেমেটিকেলি কৰি যাব কিয়নো সকলো বস্তুৰে চিষ্টেম থাকে